1 নম্বৰ প্ৰশ্নটো হৈছে অনতাৰ যোগে প্ৰচাৰিত প্ৰথম অসমীয়া নাটখনৰ নাম কি? উত্তৰটো হৈছে বিনবৰাগী। 2 নম্বৰ প্ৰশ্নটো হৈছে বিনবৰাগী নাটখন কোনে লিখিছিল আৰু কিমান চনত প্ৰকাশ পাইছিল? উত্তৰটো হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই 1935 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰটো হৈছে ইয়াৰো ইংগম। 4 নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰো ইংগম উপন্যাসখনৰ লেখক কোন আৰু এই উপন্যাসখন কিমান চনত প্ৰকাশ পায়? ইয়াৰো ইংগম উপন্যাসখনৰ লেখক হৈছে ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই উপন্যাসখন 1961 চনত প্ৰকাশ পায়। 5 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে মৃত্যুঞ্জয়। 6 নম্বৰ প্ৰশ্নটো হৈছে মৃত্যুঞ্জয় গ্ৰন্থখন কোনে লিখিছিল আৰু এই গ্ৰন্থখন কিমান চনত প্ৰকাশ পায়? উত্তৰটো হৈছে মৃত্যুঞ্জয় গ্ৰন্থখনৰ লেখক ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই গ্ৰন্থখন 1979 চনত প্ৰকাশ পায়। 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি আৰু এই উপন্যাসখনৰ ৰচক কোন? উত্তৰটো হৈছে পাতালপুৰী। এই উপন্যাসখনৰ ৰচক হৈছে হৰগোবিন্দ শৰ্মা। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হৈছে দ্য আছাম ট্ৰিবিউন। 9 নম্বৰ প্ৰশ্নটো হৈছে দ্য আছাম ট্ৰিবিউনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হৈছে লক্ষ্মীনাথ ফুকন। 10 নম্বৰ প্ৰশ্নটো হৈছে 1993 চনত কোনে আজীৱন সাহিত্য সাধনাৰ বাবে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে নৱকান্ত বৰুৱাই। 11 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱক মহাৰথীৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে 1995 চনত। 12 নম্বৰ প্ৰশ্নটো হৈছে বিখ্যাত কবি নীলমণি ফুকনক কিমান চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে 1997 চনৰ 31 ডিচেম্বৰ তাৰিখে। 13 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত প্ৰখ্যাত গায়িকা দীপালী বৰঠাকুৰক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে 1998 চনৰ 20 জানুৱাৰী তাৰিখে। 14 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত হীৰেন গোহাঁইক কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে 1999 চনত। 15 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত গোপীনাথ বৰদলৈদেৱক ভাৰত ৰত্ন উপাধি প্ৰদান কৰা হয়? উত্তৰটো হৈছে 1999 চনৰ 30 জানুৱাৰী তাৰিখত। 16 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক মিলেনিয়াম নেশ্যনেল এৱাৰ্ড বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে 1999 চনৰ 23 নৱেম্বৰত। 17 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত বিখ্যাত কবি নীলমণি ফুকনক ভাৰতীয় ভাষা পৰিষদ বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰটো হৈছে 2000 চনৰ 30 জুন তাৰিখে। 18 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত সত্ৰীয় নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে? উত্তৰটো হৈছে 2000 চনৰ 15 নৱেম্বৰ তাৰিখে। 19 নম্বৰ প্ৰশ্নটো হৈছে ড মামণি ৰয়ছম গোস্বামীক কিমান চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে 2002 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখত। আৰু 20 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কৃষ্ণকান্ত সন্দিকৈদেৱক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়? উত্তৰটো হৈছে 1955 চনত।